নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভালেই বাৰু। আপোনালোকৰ কেনেকুৱা খবৰ জনাবচোন। নিশ্চয় ভালেই হ'ব চাগে। তাৰপিছত ৰাতিপুৱাই ঘৰত কাম বন কৰি ফিচাৰীলৈ বুলি ওলালোঁ। আমাৰ এটা ফিচাৰী আছে, ফিচাৰীৰ তাতে সৰুকৈ এটি ঘৰো আছে। সেই ঘৰটো চাওকচোন, ৰাতিপুৱা 6:12 মই গৈ ফিচাৰীত পালোঁগৈ। ফিচাৰীত পাই আপোনাৰ ইমান ঠাণ্ডা পৰিছে, বাটত আকৌ মোক বান্দৰেও পালে দেই। তাৰপিছত আপুনি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ। ঘৰত থাকি বহুত বেছি ভাল পাওঁ মই তাত থাকি। নেমু আছে, কলগছ আছে, আপোনাৰ বিভিন্ন ধৰণৰ গছ মায়ে ৰুই থৈছে। মায়ে ৰুৱে, দেউতাও ৰুৱে বাৰু। তাৰপিছত এইফালে সেইটো ফিচাৰী আছে। যি উদ্দেশ্যে গৈছিলোঁ সেই উদ্দেশ্যটো নহ'ল। ফিচাৰী তাত মানে ঘৰটোত কুকুৰা দুজনী থাকে, পোৱালি লগা। সেই কুকুৰা দুজনী উলিয়াবলৈ বুলি গৈছিলোঁ। কুকুৰা দুজনী কেনেকৈনো সৰু ফুটা হাতেদি ওলাই পিনে ধুনীয়াকৈ নিজে চৰি আছে। তাৰপাছত আমাৰ ফিচাৰীটো আপোনালোকক দেখাওঁ আহকচোন। আমাৰ ফিচাৰীটো এইটো হৈছে ডাঙৰ ফিচাৰী, আৰু এটা আছে সৰু ফিচাৰী। সৰু ইমানো সৰু নহয় আৰু। এইটো সৰুটো। তাৰপিছত আৰু ডাঙৰ এটা আছে, সেই ছাইডলৈ থকাটো সেইটো হৈছে ডাঙৰ। এটাত ফিচাৰী মাছ আৰু লোকেল মাছ দিয়া আছে, আৰু এইটো যে দেখিছে সেইটোত অকল লোকেল মাছ আছে। অলপ মাৰিলোঁ, আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ নহ'ল আৰু অলপ লৰাই ধপৰা হ'ল। আৰু এইখিনি যে শাকখিনি দেখিছে, ভৰিটো যে গছকি দিছোঁ, আপোনালোকে নাভাবিব আকৌ শাকত যে গছকিছোঁ বুলি, কিন্তু শাক নথকা ঠাইতহে গছকিছোঁ। আৰু শাক বেছি নহ'ল, অলপ সিঁচিছিলে, কিন্তু ঠায়ে ওলালে, ঠায়ে নোলালে। তাৰপিছত এই ফিচাৰী দুটা চাওকচোন, ইমান ধুনীয়াকৈ দি আছে, ঠাণ্ডা। আৰু এই ছাইডত চাওকচোন, ইমান কুঁৱলীৰ মাজত অকলে মই গৈ ফিচাৰী পালোঁগৈ। চাওকচোন, ইমান ধুনীয়া লাগে। এইটো পৰিৱেশটো মোৰ খুব বেছি প্ৰিয়। ছাইডে কুঁৱলী, মাজত দুটা ফিচাৰী, মাজত এটি সৰু ঘৰ। তাৰপিছত এইবিলাক যে জেংবিলাক যে আপোনালোকে দেখিছে, এই জেংবিলাক দেউতাই পুতিছে। এই চাংঘৰ যে ফিচাৰীৰ কাষত বোলে চাংঘৰ থাকিলে বৰ ধুনীয়া দেখে। দেউতাই মনৰ কামনা পূৰ কৰিম কৈছে, সেইবাবে চাংঘৰৰ কাৰণে প্ৰস্তুতি চলাই আছে। তাৰপিছত আমি সহযোগ কৰি দিছোঁ আৰু জেং পুতি থোৱা আছে, আৰু 2 দিনমানৰ পিছতে খুঁটা প্ৰস্তুত কৰিব আৰু লাহে লাহে কাম আৰম্ভ কৰিব। এইটো যে ফিচাৰী আমাৰ ঘৰৰ ভিতৰটো, এখন বিচনা, আৰু বৰ বিশেষ বেছি নাই। এইখন ছাইডত থকাখন হৈছে খেৰালি। খেৰালিখন মাৰি মাছ এসাঁজৰ খাওঁ, আৰু ইভাগে ইমানকৈ নধৰোঁ আৰু বেপাৰী গ'লে ধৰি দিয়া হয়। তাৰপিছত এফালে কুকুৰা চাউল দিবই পোৱা নাই, ইমান উৎপাত লগা আছে, থাকিবলৈ ঠাই দিয়া নাই, একদম কেলেং মেলেংকৈ চৰিছে আৰু। তাৰপিছত বেলিটো লাহে লাহে ওলাইছে। মোৰো ঘৰত বেলেগ কাম আছে, যিহেতুকে গৈছিলোঁহে, আকৌ আহিবলৈ হয়েই। কিন্তু আহিবলৈ অকণোৱে মন নাযায়। কি কৰিব, উপায় নাই। আৰু বান্দৰে যে গোটেই তহিলং কৰি দিলে। আপোনাৰ সেই ছাইডত যে আছে যে জাতিলাওজোপা, সেইজোপা একেবাৰে আগে চাগে খালে। ইমানেই উৎপাত বান্দৰৰ, উৎপাতৰ প্ৰতাপিত মানুহ থাকিব নোৱাৰি। গোটেই চালি তালি ভাঙি চিঙি শেষ কৰি দিছে। আৰু কুকুৰা দুজনীয়ে চাওকচোন, কি ধুনীয়াকৈ চৰি আছে। চাউলকেইটা দিলোঁ, চাউলকেইটা খাই এটালে। আৰু এজোপা তুলসী যে দেখিছিলে যে, তুলসীজোপাত মায়ে গৈ ধূপ ধূনা জ্বলায়। আৰু এয়া গোন্ধোৱা 2খিলামান ছিঙি ল'লোঁ ঘৰত খাবলৈ বুলি। চব্জিৰ পিছত শেষ হ'বৰ সময়ত দিলে ইমান ধুনীয়া এটা গোন্ধ ওলায়, সেইবাবে ঘৰৰ যিহেতুকে, সেইবাবে 2খিলামান ছিঙি ল'লোঁ, আৰু বেছি ছিঙা নাই। ৰ'ব, এইজন হৈছে আমাৰ গাঁৱৰে এজন যুৱক। তেওঁ এইবাৰ অসম আৰক্ষীত চাকৰি পাইছে। তেওঁ ঘৰলৈ ছুটীত আহিছিলে, আৰু আমাৰ ঘৰলৈ বুলি এপাক আহিলে, আৰু আমাক ফিচাৰী ঘৰটোতে লগ পালে। তাৰপিছত ভণ্টিয়ে বিহু গান এটা লগাই দিলে। সি একেবাৰে বেচেৰা ব্যস্ত, ইমান ভাল পায় বিহু নাচি, আৰু আগৰ পৰাই সি এনেকৈ বিহু নাচি বহুতো পুৰস্কাৰো পাইছে। সেইবাবে ক'লোঁ অকণমান নাচ, যিহেতু যাবিগি বুলি কোৱা দেখি তেওঁ নাচাত ব্যস্ত। ৰ'ব, ইমানতে শেষ হোৱা নাই। ভণ্টি আৰু মই টেঙা চেঙা খাই আলহীক বিদায় দি আকৌ বাহিৰে আহিলোঁ পথাৰলৈ। চাওকচোন, দুপৰীয়া হৈ আছে। 2জনী বাই ভনী ঘূৰি ফুৰিছোঁ। হালধীয়া, চাৰিওফালে কেৱল হালধীয়া। এইফালে মথাউৰি বাহিৰলৈকে হালধীয়া, ভিতৰৰ পাকে হালধীয়া। সকলো ৰাইজে সৰিয়হ খেতি আমাৰ এইফালে কৰে।
তাৰপিছত এই মথাউৰিটো যে দেখিছে, মথাউৰিটো যোৱা বছৰ নিৰ্মাণ কৰিছে। চৰকাৰে সঁচাকৈ বহুত বেছি ধুনীয়া ধুনীয়া পদক্ষেপ হাতত লৈছে, ভাল লাগিছে। আৰু এতিয়া এই মথাউৰিটোৰ বাবে আমাৰ ৰাইজে বহুতখিনি পানীৰ বাবে বহুত সুবিধা হৈছে। পানী দুনি এতিয়া নাহে, ধৰি লওক খেতিডৰা ভাল হ'ব, সুবিধাজনক হ'ব। আৰু যাতায়াতৰ বাবে বিশেষকৈ বহুত বেছি সুবিধা হৈছে। এতিয়া মটৰ চাইকেল, গাড়ী, আপোনাৰ টমটম সকলো যাব পৰা হৈছে। চাওকচোন ইমান ধুনীয়া ভিউ, মই পাগলা হৈ গৈছোঁ। ইমান ধুনীয়া লাগিছে। মই মাজতে গানকে গাই দিলোঁ, সোণাৰুৰে হালধীয়া সোণাৰুৰে হালধীয়া। সঁচাকৈ মানে বহুত বেছি মনোমোহা এটা পৰিৱেশ। আপোনালোকৰ বাৰু এনেকুৱা সময়ত গান গাবলৈ কিবা এটা লাগিলে একোৱেই নাজানো, মোৰ মাতটো এনেও পাতি হাঁহৰ দৰে বুলি মই নিজকে ভাবোঁ। আপোনালোকে কেনেকুৱা ভাবে নাজানো বাৰু, কিন্তু তথাপিও মানে যিমানেই বেয়া হওক, যিমানেই যি নহওক, যেতিয়া আনন্দত বেছি আত্মহাৰা হৈ থাকোঁ তেতিয়াতো গান। এইখিনি হৈছে আমাৰ আলু দেই ৰাইজসকল। আমাৰ মানে মায়ে ক'লে আলু কেইটামান লগাই থওঁ, যিহেতুকে ঘৰত খাবলৈ হ'লেওতো হ'ব ন, সেইবাবে পাতি আলু আৰু বম্বাই আলু মিক্স কৰি কেইটামান ৰুই থ'লোঁ। মাটি খুব বেছি নাছিলে, সৰিয়হ কৰা হ'ল যিহেতুকে অলপ আছিলে, তাতে আলু গোটেইকেইটাই ঘৰৰ মানুহকেইটাই গৈ ৰুলোঁ। আৰু এতিয়া ইমানখিনি হৈছে, মাটি আৰু দিবলৈ আছে। দেউতাই মাহঁত নাই কাৰণে মানে মাটি দিয়া নহ'ল, আৰু নহ'লে তেওঁলোকে থকা হ'লে হয়তো লগতে মাটি দি থৈ আহিলেহেঁতেন। আমি চালোগৈ, চেহেৰাটো ভালেই হৈছে বাৰু। তাৰপিছত লগতে ওচৰতে থকা সেই মাটিকণত সৰিয়হ অকণমানো লগতে সিঁচি থৈছিলে, এতিয়া ইমান ধুনীয়া ফুলিছে চাওকচোন। লগতে সেই ছাইডত যে দেখিছে তাত চুমনিও আছিলে। এইখিনি সৰিয়হ চাওকচোন, ইমানেই ধুনীয়া ফুলিছে চাওকচোন। মানে গোটেই দিনটো যেন আপুনি সৰিয়হৰ মাজতে শুই থাকিব তেনেকুৱা নালাগেনে বাৰু। আৰু আকাশৰ ভিউটো চাওকচোন, ইমান ধুনীয়া নীলা। আৰু ৰ'ব যে সেই গছবিলাক যে দেখিছে কাৰেণ্টৰ পোষ্টৰ দৰে, সেই গছবিলাক হৈছে শিমলু গছ। শিমলু গছ নাম শুনিছে নহয়। ইমান ধুনীয়াকৈ সীমাটোত ৰুই থোৱা হৈছিলে। আমাৰ অকল দেউতাই ৰোৱা নাই বাৰু, দাইহঁতে বৰ্তাহঁতৰ ৰুইছিলে। তাৰপিছত চাওকচোন ইমান ধুনীয়া লাগিছে ভিউটো। চাওকচোন সকলো চাই মেলি শেষ হ'ল। এতিয়া এই জেওৰাখন পাৰ হ'ব লাগে, জেওৰাখনো বৰ বেছি মানে ভালকৈ পতা নাই, সেইবাবে এতিয়া ভয় লাগিছে। মানুহজনী বেছি শকত, আকৌ জেওৰাখনো লুজ, সেইবাবে ভণ্টিক ক'লোঁ কেমেৰাটো ধৰ, মই যেনে তেনে পাৰ হওঁ বুলি। যেনে তেনে কিবাকৈ কৰি পাৰ হ'লোঁ আৰু। তাৰপিছত এতিয়া যিহেতু মা দেউতা ঘৰত নাই, গৰু নিয়া পালটো আমাৰে পৰিছে, সেইবাবে এতিয়া গৰু নিব লাগিব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মানে আগে পিছে কেমেৰা আগত ওলোৱাৰ অভ্যাস নাই, অলপ লাজো লাগিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া চাওক, গৰু চৰাই আছোঁ আৰু লগতে এৰালকেইডালো সামৰি ল'লোঁ। মই খুব সৰুৰ পৰাই গৰু এৰাল দি খুব বেছি ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।